Hi everyone, আপোনালোক সকলোকে মোৰ অন্যটি ভিডিঅলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আৰু এতিয়া সময় হৈছে দুপৰীয়াৰ 1টা আৰু মই আজি 1টা বজাৰ পৰা ব্লগ এটা ষ্টাৰ্ট কৰিবলৈ লৈছো কাৰণ আজি হৈছে আমাৰ কাৰণে এটা বিশেষ দিন কাৰণ আজি আমাৰ বাহিৰ জন্মদিন। আজি সি 4 বছৰ সম্পূৰ্ণ কৰিছে আৰু মই 1টা বজাৰ পৰা এই দোকানে ব্লগটো ষ্টাৰ্ট কৰিছো কাৰণ বাহিৰ জন্মৰ মানে সময় আছিল সি 1টা বাজি 1 মিনিটত জন্ম হৈছিল সেইকাৰণে মই ভাবিছো আজি 1টা বজাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰো আৰু বাৰ্থডে বুলি আসলতে তেনেকৈ পতা নাই আৰু ঘৰতে থুলমুলকে অকনমান আয়োজন কৰিছো আৰু যিখিনি কৰিছো ভাবিছো আপোনালোকৰ লগতো মই হেয়া শেয়াৰ কৰিম আৰু বাহিৰ মানে আমাৰ আগতে কেক বেয়া পায় কিন্তু এতিয়া যেহেতু ডাঙৰ হৈছে ন দেখিছেও সেইকাৰণে এবাৰ কৈছে কেক মানে কাটিব যোৱাবাৰ মানে তাৰ বাৰ্থডে সি যিখনে কৰিছিল ইমানে কান্দিছে কেক কাটিবৰ সময়ত কিন্তু এবাৰ লাগিব বুলি কৈছে চাওচোন কি কৰে কেকটো অনাৰ পিছত সি কাটে নে নাকাটে গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম আৰু আশীৰ্বাদ কৰিব আমাৰ বাহিক যাতে সি ভালে কুশলে ডাঙৰ হয় এজন ভাল মানুহ হিচাপে যাতে তাক গঢ় দিব পাৰো সেয়াই তেতিয়াহ'লে আজি ভিডিঅ'টো মই এতিয়াৰ পৰা আৰম্ভ কৰিছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব এতিয়া সন্ধ্যা 6টা বাজিছে আৰু মই অকনমান আকৌ এবাৰ গাটো ধুলো গা ধুই ড্ৰেছটো ফলাই ললো আৰু এতিয়া যাওঁ চাহটাহত লাগুনকে চাই থাকিব আপোনালোকে ভিডিঅ'টো এয়া আমাৰ মাংস খনাত ব্যস্ত পেহীয়েক আজি মাংসৰ দায়িত্বটো হৈছে আমাৰ উখাৰ সেইকাৰণে তাই এয়া মাংস ৰান্ধিবৰ কাৰণে যা যোগাৰখিনি কৰি আছে আৰু ল'ৰাটো আজি ইমানেই লৰালৰি হৈছে নহয় কেক কাটিবৰ কাৰণে উপায় নাই আৰু উলিয়াই দিওঁ আৰু Hazilo Sangita Humoroni Loranite Okasuni Koni Monere Ubutisa Lorani Regitika Hazilo Sangita Humoroni Loranite Okasuni Koni Monere Ubutisa Lorani Regitika Poriya boriya se jana bukuru mere bhora khurare shruti dhara abege bhora গল এতিয়া সকলোৱে খাই আছে আজি বাহিৰ বাৰ্থডে বুলি আমি ঘৰৰ সকলোৱে মিলি এনেকৈ এসাজ ভাত খালো আৰু everyone এয়া চাওকচোন আমাৰ বাৰ্থডে বয় দিনটো খেলি কৰি দিনতো নুখুলে আৰু এতিয়া এয়া হৈ গ'ল আপোনালোকক আকৌ ৰাতিপুৱা মই লগ পাম everyone কালি পৰা ভিডিঅ'টো মই আকৌ এতিয়া ষ্টাৰ্ট কৰিছো আজি হৈছে 31 ডিচেম্বৰ আৰু এতিয়া আমি আহি আছো ঘৰৰ পৰা টাউনশ্বিপলৈ আহি আছো আজি তাতে ক্লাবত 31 ডিচেম্বৰ সেলিব্ৰেট কৰিব তেতিয়াহ'লে বলক আমি তালৈ গৈ থাকো আৰু আপোনালোককো দেখুৱাম তাতনো কি ধৰণে ক্লাবত 31 ডিচেম্বৰ সেলিব্ৰেট কৰে তেতিয়াহ'লে বলক আমি গৈ থাকো হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি আহিলো টাউনশ্বিপলৈ মানে ইয়াতে আজি ক্লাবত ফাংচন আছে 31 ডিচেম্বৰৰ উপলক্ষে তেতিয়াহ'লে আপোনালোকে কালিৰ পৰা ভিডিঅ'টো মই আজিহে আকৌ কণ্টিনিউ কৰিব পাৰিছোঁ বাহিৰ বাৰ্থডে বাৰু খুব ভালকৈ পাৰ হৈ গ'ল আৰু আপোনালোকেতো দেখিলেই থুলমুলকৈ মাত্ৰ আমি আয়োজন কৰিলোঁ আৰু তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো আজিও 31 ডিচেম্বৰটো ইয়াতনো কি কি কেনেধৰণে আয়োজন কৰে মই আপোনালোকক দেখুৱাই যাম চাই থাকিব ভিডিঅ'টো আমাৰ বাহি একদম পুৰা পকৰি খাই আছে ন পকৰি খাইছে আৰু কি খাইছা খাবলৈ যাবি নে
টেষ্টি ইয়ামি পুৰা পকৰি খাইছে একদম প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব 8টা বজাৰ পৰাই আমি যেহেতু ঘৰৰ পৰা আহিছোঁ সেইকাৰণে অকণমান আমি ৰুমৰ পৰা আহোঁগৈ তাৰপিছত আপোনালোকক লগ পাম আৰু কি কিনো হয় ইয়াতে আমি দেখুৱাই থাকিম বা বাঢ়িম কি প্ৰগ্ৰেম হ'ব ইয়াতে আমি আজি সব দেখুৱাই থাকিম প্ৰগ্ৰেম এতিয়াও চলি আছে এতিয়া 10:30 মান হৈছে কিন্তু আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছো ঘৰলৈ মানে কুৰাবাহী ঘৰলৈ নাযাওঁ আজি কোৱাৰ্টাৰতে থাকিম আৰু আপোনালোকক অকণমান দেখুৱালো ইয়াৰ অকণমান পৰিৱেশ আৰু খানা চানা সব ইয়াতে হৈ গ'ল তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই কিন্তু সামৰণি মৰিছো আৰু নতুন ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ সৈতে লগ হ'ম আজিলৈ বাই বাই আৰু গুড নাইট